নমস্কাৰ। পৃথিৱীত সকলো সলনি হ'ব পাৰে, কিন্তু মাৰ মৰম কেতিয়াও সলনি নহয়। মোৰ মা মোৰ বাবে পৃথিৱী। এটা ল'ৰাৰ আৰ্থিকভাৱে টনকিয়াল হোৱাটো খুবেই দৰকাৰ, কাৰণ ল'ৰাক টকা চাই সন্মান দিয়ে, চৰিত্ৰ চাই নহয়। প্ৰিয়জনক বহুত বিশ্বাস কৰিলেও তেওঁৰ ওপৰত অলপ সন্দেহ থাকিবই, কাৰণ প্ৰিয়জন বেলেগৰ হোৱাটো কেতিয়াও সহ্য কৰিব নোৱাৰি। শৰীৰ স্পৰ্শ কৰি সম্পৰ্ক ৰখাটোক প্ৰেম নকয়, মৰম আৰু বিশ্বাসৰ যোগেদি অন্তৰত স্থান ল'ব পৰাটোহে প্ৰকৃত প্ৰেম। অলপ দেৰিকৈ হ'লেও এটা সময়ত প্ৰত্যেকজন মানুহৰ জীৱনত এনেকুৱা এজন ব্যক্তি আগমন হয়, যিয়ে খেলিমেলি হৈ থকা জীৱনটোক ভাল দিশলৈ লৈ আনে। এফালে অভাৱ অনাটনেৰে ভৰা ঘৰ, আনফালে বিশাল সপোন এটাই মধ্যবিত্তৰ সপোনৰ নাচোন। সকলো মানুহৰে জীৱনত কম বেছি পৰিমাণে হ'লেও দুখ থাকেই। কিছুমানে ষ্টেটাছত প্ৰকাশ কৰে, আন কিছুমানে হাঁহিৰে ঢাকি ৰাখে। দুখবোৰ খুলি ক'বৰ পৰা বিশ্বাসী কোনো নাই বাবে আজি ডিপ্ৰেশ্যনবোৰ বাঢ়ি যাব ধৰিছে। প্ৰিয়জন জীৱনলৈ দেৰিকৈ আহক, কোনো কথা নাই, কিন্তু সঠিক এজন অহাটো বিচাৰোঁ। আপুনি বা কি কয় কমেণ্ট কৰক, আৰু যদি শুনি ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।